কি কৰিছা এইবোৰ হা কি কৰিছা তোমালোকৰ দ্বাৰা একো এটা কামে ভালকৈ নহয় বুজিছা তোমালোকৰ মূৰত গোবৰ আছে গোবৰ কি বোলা বস্তুটো একদম নায়েই মানে ইয়াৰ কি হ'ল বে আজি আহি যে আমাক জাৰিব ধৰিছে গম নাপাওঁ বে কিনো হ'ব আৰু খৰচাই ঘৈণীয়েকৰ লগত লাগি আহিছে ঘৈণীয়েকটো বুলি নোৱাৰে ইহঁতে আমাৰ ওপৰতে মানে খং দেখাব পাৰিব আৰু কি কৰিব পাৰিব ঠিকেই কৈছা বাটা মোৰ তেনেকুৱাই লাগিছে ঐ কিয় ডিছকাশ্যন চলি আছে হা কিয় ডিছকাশ্যন চলি আছে মই ইয়াত তোমালোকৰ ডিছকাশ্যন চাব আহিছোঁ নেকি হা কি লিখিছা তহঁতে হা কি লিখিছা কালি কৰোণাৰ ওপৰত ৰচনা লিখিব দিছিলে ন পৰীক্ষাত কি লিখিছা ক তহঁতে নিজৰ মুখেৰে ক ছাৰ কালি মানে আমাৰ ঘৰত লাইন নাছিল তো সেইকাৰণে মই ৰাতি পঢ়িব নোৱাৰিলোঁ মই মাত্ৰ এক পেজে লিখিছোঁ কৰোণাৰ ওপৰত মই মাত্ৰ এক পেজে লিখিছোঁ বাকী প্ৰশ্ন উত্তৰবোৰ একো কৰিবই নোৱাৰিলোঁ সকলোতকৈ মই বেছি লিখিছোঁ মই 2 পেজ লিখিছোঁ নেকি সকলোতকৈ মই বেছি নম্বৰ পাম আৰু ঐ তুমি কি ভাবি আছা ওপৰ ফালে হা কিমান লিখিছা তুমি নকোৱা কেলে কোৱা আকৌ সোনকালে কোৱা ছাৰ মই কৰোণাৰ ওপৰত ৰচনা 2 পেজ লিখিছোঁ হয় নেকি আহা তেনেহ'লে ইয়ালৈ আহা সকলোৰে আগত কৈ দিয়া তুমি কি লিখিছা খালি ছাৰে চাগে মোৰ ৰচনাখন দেখি ইমপ্ৰেছ হৈ গৈছে সেইকাৰণে এই গাধকেইটাৰ আগত মোৰ ৰচনাখন মাতি দিব দিছে যাতে সিহঁতেও মোৰ দৰে ৰচনা লিখিব পাৰে আহিবিনে মুখৰ ভিতৰতে তাতে ফুচফুচাই থাকিবি ছাৰ গৈছোঁ ৰ'ব তই কাহিয়ে থাকিবিনে ৰচনা শুনাবি আমাক তোক কৰোণাই পোৱা নাইতো পিছে নাই ছাৰ কৰোণা চৰোণা মোৰ পৰা 10 মিটাৰ আঁতৰত থাকে হেমন্ত বিশ্ব শৰ্মাৰ 2 মিটাৰ আঁতৰত থাকে কিন্তু মোৰ পৰা 10 মিটাৰ আঁতৰত থাকে তই এতিয়া শুনাবিনে হ'ব ছাৰ শুনাই আছোঁ আকৌ তোক ইয়াতে কামাৰিব মাতিছোঁ কি মই কামাৰিব মাতিছোঁ তোক ইয়াত নাই ছাৰ আমাৰ গাঁৱত যে মিটিং ফাংচনবিলাক হয় তাতচোন ভাষণ দিয়াৰ আগত ডাঙৰ ডাঙৰ মানুহবিলাকে দুবাৰ কাঢ়ি লয় সেইকাৰণে ময়ো ভাবিলোঁ দুবাৰ কাঢ়ি লওঁ হ'ব লেকচাৰ মাৰি থাকিব নালাগে এতিয়া ৰচনা শুনা অ'কে ছাৰ শুনাইছোঁ তো কৰোণা এটা বহুত ডাঙৰ উৎসৱ যি পৰীক্ষাৰ আগত আহে বিহু পূজা আদি যেনেদৰে ধুমধামেৰে পালন কৰা হয় ঠিক তেনেদৰে এই উৎসৱ অতি ধুমধামেৰে ডাক্তৰখানাবোৰত পালন কৰা দেখা যায় এই উৎসৱত ঘৰুৱা বাচন বৰ্তন যেনে কাঁহী বাতি কেৰাহী আদিও বাহিৰত ওলাই আনি বজোৱা দেখা যায় এই উৎসৱৰ নিয়মবোৰ ইমানেই টান যে কোনোবাই নামানিলে তাক পুলিচে টিকাত কোবাই টিকা লাল কৰি ঘৰলৈ পঠিয়াই দিয়াও দেখা পোৱা যায় এই উৎসৱত মানুহে হাই হেল্ল' নকয় কেৱল মাত্ৰ এটা শব্দই কয় সেইটো হৈছে বিনোদ খবৰ সুধিলেও বিনোদ গুড নাইটৰ ঠাইতো বিনোদ গুড মৰ্ণিঙৰ জেগাতো বিনোদ ক'ৰবালৈ গ'লেও কেৱল বিনোদ আনকি ইউটিউবৰ এটা ভিডিঅ' চাই ভাল লাগিলেও ভাল নালাগিলেও তাত কমেণ্টত লিখি দিয়ে বিনোদ কেৱল মাত্ৰ বিনোদ আৰু বিনোদ এই উৎসৱত দেশৰ সকলো ধৰণৰ যান বাহন অফিচ আদালত স্কুল কলেজ বন্ধ থাকে যাতে সকলোৱে মিলি এই উৎসৱ একেলগে পালন কৰিব পাৰে এই উৎসৱত ডেকাৰ পৰা বুঢ়ালৈ তিৰিৰ পৰা মতালৈ সকলোৰে প্ৰধান বস্তু হিচাপে 2-3খনকৈ মাস্ক হাতে হাতে কিনি লৈ থকাও দেখা যায় আৰু কিছুমান ঠাইত কিছু লোকে এই মাস্কৰ অভাৱত মিডিয়াৰ সন্মুখত কলা পলিথিন পিন্ধাও দেখা পোৱা যায় এই উৎসৱৰ আন এটা প্ৰধান বস্তু হৈছে চেনিটাইজাৰ কিন্তু কিছুমান ঠাইত এই চেনিটাইজাৰৰ অভাৱত কিছুমান লোকে বগা ক্লিনিক শ্বেম্পু ব্যৱহাৰ কৰা দেখা পোৱা গৈছে অৱশেষত মই কৰোণাৰ ওপৰত এটা চমু ইন্ট্ৰডাকশ্যন দিছোঁ কৰোণাৰ দেউতাকৰ নাম হৈছে কভিড ভায়েকৰ নাম হৈছে শান্তা বেষ্ট ফ্ৰেণ্ড হৈছে ইটালী জন্মস্থান হৈছে চাইনা আৰু বৰ্তমান কৰোণাৰ গাৰ্লফ্ৰেণ্ড হৈছে ইণ্ডিয়া আৰু এনেকৈয়ে মোৰ ৰচনাখনৰ আজিলৈকে ইমানতে হৈছে সমাপ্ত ছাৰ ৰচনাখন কেনে পালে বাটনা তোৰ ৰচনাখন ছাৰে চাগে একেবাৰে ওপৰলৈ গুচি গ'ল ছাৰে চাগে মোৰ ৰচনাখন বহুত ভাল পালে সেইকাৰণে কাকো মাত নিদিয়াকৈ একেবাৰে ওপৰলৈ গুচি গ'ল